নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক জনাব বিচাৰিছোঁ যে ঘৰৰ পৰাই কেনেধৰণে ভাল ইনকাম কৰিব পাৰি। গতিকে ভিডিঅ'টি শেষলৈ চাব স্কিপ নকৰাকৈ, আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰিব। হয়, ঘৰৰ পৰাই কেনেধৰণে ভাল ইনকাম কৰিব পাৰি আজি মই তাৰ ওপৰত আপোনালোকক ক'ম। আপোনালোকে ইউটিউব চেনেল এটা খুলি তাত ভিডিঅ' আপলোড কৰি ঘৰৰ পৰাই ভাল ইনকাম কৰিব পাৰে। আপোনালোকে জানেই আজিকালি ইউটিউবত ভিডিঅ' চোৱা প্ৰায় 100% মানুহৰ ভিতৰত 80% হৈছে সৰু ল'ৰা ছোৱালী। গতিকে সৰু ল'ৰা ছোৱালীয়ে কি ভিডিঅ' চায়? কাৰ্টুন ভিডিঅ'। আপোনালোকে কাৰ্টুন ভিডিঅ' বনাই আপোনালোকৰ চেনেলত আপলোড কৰিব পাৰে। এতিয়া প্ৰশ্ন হ'ব পাৰে যে কাৰ্টুন ভিডিঅ' আপোনালোকে কেনেকৈ বনাব? হয়, মই সেইটো শিকাই আছোঁ। কাৰ্টুন ভিডিঅ' বনাবলৈ আপোনালোকক 3টা এপছৰ প্ৰয়োজন হ'ব। সেই 3টা এপছ মই স্ক্ৰীনত দেখুৱাই আছোঁ, ভালদৰে চাই ল'ব আৰু শিকি ল'ব। আপোনালোকে প্লে ষ্ট'ৰত যাব, গৈ তাত চাৰ্চ কৰিব এনিমেল মাৰাৰ লগে লগে আপোনালোকৰ প্ৰথম যিটো এপ্লিকেশ্যন আহিব তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে প্ৰথম যিটো এপ্লিকেশ্যন আহিছে বা এপছ আহিছে সেইটো ইনষ্টল কৰিব। মোৰ অলৰেডি ইনষ্টল কৰা আছে, সেইকাৰণে মই নকৰোঁ। আৰু ছেকেণ্ডটো লাগিব ইমেজ চাৰ্চ মেপ বুলি আহিব। এতিয়া ইয়াতে চাওক 3 নম্বৰ যিটো এপ্লিকেশ্যন আহিছে আপোনালোকে সেইটোত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ 2 নম্বৰ যিটো এপছ আছে সেইটো ইনষ্টল কৰিব। মোৰ অলৰেডি আছে, সেইকাৰণে এতিয়া মই ইনষ্টল নকৰোঁ। এতিয়া চিম্পলি বেক যাব, গৈ আপোনালোকে যিটো এপছ প্ৰথমতে ডাউনলোড কৰিছে তাত ক্লিক কৰিব। ক্লিক কৰিলে এনেকুৱাকৈ পিকচাৰ আহিব। আপোনালোকক যিটো জীৱ জন্তু লাগে সেইটো ল'ব পাৰে। গতিকে আপোনালোকৰ কেৰেক্টাৰ তলত দিয়াই আছে, আপোনালোকে যি কেৰেক্টাৰ লগাব খোজে, মানে হাতী হওক বা শিয়াল কুকুৰ যি হওক আপোনালোকে লগাব পাৰে। মই টাইগাৰ দিলোঁ, এতিয়া এইটো টাইগাৰ। আৰু যদি আপুনি ইয়াতে আৰু এড কৰিব খোজে তেতিয়াহ'লে ইয়াৰে লগত আৰু বেলেগ জীৱ জন্তু এড কৰিব পাৰে। ছাইডত এড অপশ্যন আছে দেখিছে, ক্লিক কৰিব। তাৰপিছত আৰু যি জীৱ জন্তু লাগে আৰু এড কৰিব পাৰিব। মই টাইগাৰ আৰু এটা এড কৰি লওঁ। ইয়াতে টাইগাৰত ক্লিক কৰিলেই হ'ল, বা এইটো সৰু ডাঙৰো কৰিব পাৰিব। ছাইডত যিটো কেমেৰা অপশ্যন আছে তাতে সেইটো যদি এডজাষ্ট কৰে সৰু ডাঙৰ কৰিব পাৰিব। সেইটো কৰাৰ পিছত আপুনি ছাইডত যাব, ইয়াৰ পৰা আপুনি দুটা যিটো কৰিছিলে সেইটো মানে এডজাষ্ট কৰিব পাৰিব। সেইটো এডজাষ্ট কৰি ল'ব। লোৱাৰ পিছত আপুনি ইয়াৰ বেকগ্ৰাউণ্ডটো সেউজীয়া বেকগ্ৰাউণ্ড কৰি ল'ব লাগিব। তেতিয়াহে আপুনি এডিটিং কৰাৰ সময়ত সেইটো বেকগ্ৰাউণ্ডটো মানে নোহোৱা কৰিব পাৰিব। গতিকে আপুনি ইয়াতে তলত বেকগ্ৰাউণ্ডত যাব লাগিব। তলত লিখাই আছে বেকগ্ৰাউণ্ডত যোৱাৰ লগে লগে সেউজীয়াত ক্লিক কৰি দিব, হৈ গ'ল। একদম ওপৰত চাওক, তাত এটা মেকুৰীৰ দৰে পিকচাৰ পাব, তাত ক্লিক কৰিব। তাৰপিছত আপুনি যিটো কেৰেক্টাৰ লৈছে সেইটো কেৰেক্টাৰক যি পজিশ্যন কৰাব খোজে সেইটো কৰাব পাৰিব। দৌৰা হওক, খোজকঢ়া হওক, বা কিবা জীৱ জন্তু এটেক কৰা হওক, বা শুবৰ কাৰণে যি পজিশ্যন হয় সকলোখিনি কৰিব পাৰিব। মই এই দুটা কেৰেক্টাৰ ল'লোঁ, আৰু এই দুটা এতিয়া কি কৰিব লাগিব, আপোনালোকৰ মোবাইলত সকলোৰে মোবাইলত থাকেই স্ক্ৰীন ৰেকৰ্ডাৰ। স্ক্ৰীন ৰেকৰ্ডিঙৰ দ্বাৰা এইকেইটা ৰেকৰ্ডিং কৰি ল'ব। ৰেকৰ্ডিং কৰি লোৱাৰ পিছত আকৌ আপোনালোকে নেক্সট বেক যাব লাগিব। বেক গৈ আপোনালোকে যিটো ইমেজ চাৰ্চ এপছ আছিলে সেইটোত যাই ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাত চাৰ্চ কৰিব কাৰ্টুন ফৰেষ্ট আহি গ'ল। তাৰ পৰা যিকোনো পিকচাৰ ডাউনলোড কৰি ল'ব পাৰিব। লৈ থাৰ্ড আপোনালোকে কাইন মাষ্টাৰ বা ভিডিঅ' এডিটিঙৰ যিকোনো এপছত যাব। তাত গৈ আপুনি যিটো বেকগ্ৰাউণ্ড লৈছিলে কাৰ্টুনৰ সেইটো ক্লিক কৰিব। মানে ফৰেষ্টৰ যিখন বেকগ্ৰাউণ্ড কৰিছিলে সেইখন ল'ব। তাৰপিছত আপুনি স্ক্ৰীন ৰেকৰ্ডিং কৰা ভিডিঅ'টো সেইটো ওপৰত এড কৰিব। কৰাৰ পিছত তাত অলপ কাটি ল'ব ভিডিঅ'কেইটা, ক্ৰপছ কৰি ল'ব। এতিয়া আকৌ তললৈ গৈ থাকক, গৈ এইটোত ক্লিক কৰিব। কৰাৰ লগে লগে আপোনাৰ যিটো বেকগ্ৰাউণ্ড আছিলে সেইটো নোহোৱা হৈ যাব। আৰু এইকেইটাৰে আপুনি এডজাষ্ট কৰি ল'ব পাৰিব। আপোনাৰ যিটো কেৰেক্টাৰ লৈছে সেইটো এডজাষ্ট কৰি ল'ব পাৰিব। এডজাষ্ট কৰি লোৱাৰ পিছত আপুনি এইটো চিম্পলি অলপ ডাঙৰ কৰি ল'ব। আপুনি যিটো কাৰ্টুন লৈছে ডাঙৰ কৰি লৈ এইটো আপুনি মিলাই ল'ব। এইটো এতিয়া আপুনি বেক গৈ একবাৰ ক্লিক কৰি চাব। ক্লিক কৰি চোৱাৰ পিছত এতিয়াৰ পৰা মিলিছে, গতিকে এইখিনি আগৰখিনি অলপ কাটি দিয়ক। আগৰখিনি কাটি দিব পাৰে। কাটি আপুনি ইমেজটো এইটো অলপ মিলাই ল'ব, এডজাষ্ট কৰি ল'ব। এডজাষ্ট কৰি লোৱাৰ পিছত আপুনি চিম্পলি আৰু অলপ ডাঙৰ কৰি ল'ব, পিকচাৰটো ডাঙৰ কৰি ল'ব। লৈ এনেকৈ আপুনি যিকোনো কাহিনী এটা দি ভইচ দি আপুনি আপোনাৰ ইউটিউবত দিব পাৰে।
আশা কৰোঁ আপোনালোক সকলোৱে বুজি পালে আৰু আগলৈকে এনেকুৱা ভাল ভাল ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।